নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠ নম্বৰ 8 গাই গাই যাওঁ আহা পাঠটিৰ কেইটামান প্ৰশ্ন আৰু তাৰে মই কেইটামান প্ৰশ্নৰ উত্তৰ তোমালোকক কৰি দিবলৈ লৈছোঁ আৰু প্ৰথম প্ৰশ্নটো আছিল ৰদালিক বঢ়িবলৈ কি পীৰা পাৰি দিম বুলি কৈছে হেতু তোমালোকে জানা ৰদালিক বঢ়িবলৈ কি পীৰা পাৰি দিম বুলি কৈছে উত্তৰটো হৈছে বৰপীৰা এটোৰ উত্তৰটো হৈছে বৰপীৰা আৰু তাৰ পাছৰ প্ৰশ্নটো চাই লওঁ তাৰ পাছৰ প্ৰশ্নটো আছে ৰদালিৰ মাকৰ কেইডালি চুলি ইয়াত সুধিছে তোমালোকে যেন গাইছিলা পাঠটো গাই গাই যাওঁ আহা পাঠটো ৰদালিৰ মাকৰ তিনিডালি চুলি হেয়া ৰদালিৰ মাকৰ কেইডালি চুলি বুলি সুধিছে তাতে ৰদালিৰ মাকৰ হৈছে তিনিডালি চুলি আৰু ৰদালিৰ মাকৰ হৈছে তিনিডালি চুলি তোমালোকে এইগিটা ভাল ধৰণে লিখি লোৱা এইগিটা মই ধুনীয়াকৈ মোহাৰি দিছোঁ এইগিডাল ৰবা তেতিয়া তোমালোকে লিখি ল'বলৈ সুবিধা হ'ব তাৰ পাছত আহিলে তৃতীয়টো প্ৰশ্ন বতা চৰায়ে ধান নাখালে কি খাব বতা চৰায়ে ধান নাখালে কি খাব সুধিছে আৰু বতা চৰায়ে ধান নাখালে কি খাব ইয়াত তলটো উত্তৰটো মই দিছোঁ গুট কৰাই খাব আৰু তোমালোকে এইটো প্ৰশ্নও লিখি লোৱা সুন্দৰকৈ বতা চৰায়ে ধান নাখালে গুট কৰাই খাব তাৰ পাছৰ প্ৰশ্নটো আহিলে ৰতনপুৰত কি বাদ্য বজায় ইয়াত আছে ৰতনপুৰত কি বাদ্য বজায় তোমালোকে পাঠটো গাওঁতে গাইছিলানে ঢোল বাই ক'ত ৰতনপুৰত খোল বাই ক'ত ৰতনপুৰত সেই ৰতনপুৰত কি বাদ্য বজায় সুধিছে এটা ৰতনপুৰত ঢোল আৰু খোল বাদ্য বজায় ঢোল আৰু খোল এনেদৰে লিখি দিবা ঢোল আৰু খোল তাৰ পাছৰ প্ৰশ্নটো সুধিছে খৰা হিয়ালৰ বিয়াত কোনে তামোল কাটে এইটো হৈছে তাৰ পাছৰ প্ৰশ্ন খৰা হিয়ালৰ বিয়াত কোনে তামোল কাটে আৰু তোমালোকে নিশ্চয় চাগে এই প্ৰশ্নটোৰ উত্তৰটো জানা খৰা হিয়ালৰ বিয়াত কোনে তামোল কাটে আমি তেতিয়াহ'লে উত্তৰটো চাই লওঁ ঘনচিৰিকাই এয়া স্ক্ৰীনত দেখুৱাই দিছোঁ এয়া হৈছে ঘনচিৰিকাই এইটো হৈছে উত্তৰটো আৰু এই গোটেইকেইটা প্ৰশ্নৰ লগতে উত্তৰকেইটা তোমালোকে এনেদৰে লিখি লোৱা আৰু আমাৰ চেনেলটো যদি তোমালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আমাৰ চেনেলটো যদি এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা ছাবস্ক্ৰাইব দাঁতিতে থকা ছাবস্ক্ৰাইব বটনটো তোমালোকে টিপি দিবা আৰু তেতিয়া তোমালোকে এই ছাবস্ক্ৰাইব হৈ যাব আৰু তেতিয়া তোমালোকে অটোমেটিকলি আমাৰ ভিডিঅ'বিলাক পাই থাকিবা আৰু বেছি দীঘলীয়া নকৰোঁ আকৌ সোনকালে তোমালোকক লগ পাম বেলেগ এটা পাঠৰ প্ৰশ্ন লৈ তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ এনেদৰে তোমালোকে প্ৰশ্নখিনি লিখি থবা বুলি আশা ৰাখিলোঁ